নমস্কাৰ, টিচ আছামৰ আইএনটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি আমি আপোনালোকক ক'ম ইউটিউবৰ বেকগ্ৰাউণ্ডৰ ফটো কেনেকৈ লগাব। মোবাইলত ইউটিউব অ'পেন কৰি ল'ব। ইউটিউব অ'পেন কৰাৰ পিছত ওপৰৰ চুকত ওলাই থকা আপোনাৰ চেনেলটোৰ লগ'টোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাত আপোনালোকৰ ইউৰ চেনেলটো ক্লিক কৰিব। ইউৰ চেনেলটোত ক্লিক কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাত ইডিট চেনেলটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব পাইছে বেকগ্ৰাউণ্ডত ওলাই থকা কেমেৰাটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে গেলেৰীৰ পৰা ফটো বাছি ল'ব কোনখন আপোনালোকে বেকগ্ৰাউণ্ডত লগাব বিচাৰে। ফটোখন চুজ কৰি লোৱাৰ পিছত ক্ৰপ কৰি ধুনীয়াকৈ মিলাই ল'ব। তাত ওপৰত চুকত মিলাই হৈ যোৱাৰ পিছত ছেভ বটনটোত ক্লিক কৰিব। ছেভ বটনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ চেনেলৰ বেকগ্ৰাউণ্ডত ফটো যোনটো লগাব বিচাৰে তাত লাগি যাব। ইউটিউবৰ নতুন আপডেটৰ পিছত সহজতে আপোনালোকে বেকগ্ৰাউণ্ড ফটো লগাব পাৰিব। ধন্যবাদ।